হেল্ল' বন্ধুসকল, কেনেকুৱা আপোনালোকৰ? নিশ্চয় ভাল কুশলে থাকিব। আজি মই ওলাইছোঁ নতুনটো ভিডিঅ' লৈ। আজি মই ওলাইছোঁ গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ বুলি। আহক তেতিয়াহ'লে ভিডিঅ'টো আজি আঠখেলীয়া নামঘৰলৈকে কৰিম। আঠখেলীয়া নামঘৰৰ বিষয়ে জনাম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কথা এষাৰ ক'ব বিচাৰিছোঁ। মোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পাইছে, কেনেকুৱা নাই পোৱা সেইটো নাজানো, কিন্তু লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নিশ্চয়, নহ'লে গম নাপাওঁ যে আপোনালোকে চাইছে বুলি। তেতিয়া আহক তেতিয়া ভিডিঅ'টো আজি ষ্টাৰ্ট। আজি আমি আঠখেলীয়া মন্দিৰতহে দেখা পাম আৰু দুয়ো ভাই ককাই ওলাইছোঁ আঠখেলীয়া নামঘৰ বুলি। প্লিজ সহযোগ কৰিব, হয়নে বাৰু? একদম সহযোগ কৰিব, ভাল লাগিব। তেতিয়া আপোনালোকৰ আশীৰ্বাদ পালে আমিও অকণমান ওপৰলৈ যাব পাৰোঁ। তো আপোনালোকৰ আশীৰ্বাদ অবিহনে আমাৰ একো নহয়। চ' আশীৰ্বাদ কৰিব যাতে আজি কুশলে মংগলে যায় দিনটো। তেতিয়া আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ওলাই গৈ আছোঁ এতিয়া, বেছি দূৰ নাই আৰু 5 কিলোমিটাৰ আছে। 5 কিলোমিটাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ অৱশেষত আমি পাই গ'লোহি আঠখেলীয়া নামঘৰ। এতিয়া আমি আঠখেলীয়া নামঘৰত চাকি ধূপ সকলোখিনি জ্বলাই লৈ সেৱা কৰিম। আৰু বাকীখিনি আপোনালোকে চাব পাব যে আঠখেলীয়া নামঘৰ কি কি আছে। বাকী শৰাইকে দিব বিচাৰিছোঁ, শৰাই এখন দি লওঁ, চাকি এগছ জ্বলাম, শৰাইও দিম। অঁ চেনিকল দিয়ক, চেনিকল। চেনিকল দিম। আজি এনে আনুমানিক কিমানমান মানুহ হৈছে? মানুহ কিমানমান আহিছে? আজি হৈছে যথেষ্ট হৈছে। আজি তাৰপৰা ৰাতিপুৱাৰ পৰা আহি আছে, গৈ আছে। এই ৰাতিপুৱাতে পুৱা প্ৰসাদ লৈ বহুত মানুহ গ'ল। মানুহ বহুত যথেষ্ট মানুহ আছে, আপোনালোকে গ'লে দেখিবই। শৰাই এখনকে দি যাওঁ বুলি ভাবিলোঁ। কোন জেগা আমি ওচৰৰে
এতিয়া আমি ভৰি হাত ধুওঁ, ভাইটিয়ে মই ভৰি হাত ধুই ল'ম, ধুই লৈ এতিয়া পবিত্ৰ হৈ ল'ম। তাৰপিছত আমি চাকি বন্তি জ্বলাবলৈ যাম। চাকি বন্তি জ্বলোৱা ঠাইডোখৰ আমি পাইছোঁহি এতিয়া। এতিয়া আমাৰ চাকি বন্তি জ্বলাই লোৱা হৈ গ'ল। এতিয়া চাকি বন্তি দিলোঁ, ভাইটিও চাকি জ্বলালে। এতিয়া আমি মেইন চাকি আৰু ক'ত চাকি জ্বলাব লাগিব? তেল অকণমান হেৰি কৰিলে মেইন বন্তি জ্বলামগৈ নামঘৰৰ ভিতৰত, মেইন নামঘৰ যোনভাগ সেইভাগত এতিয়া মেইন চাকি জ্বলামগৈ। অঁ, মেইন চাকি গছত যাওঁ আহক তেতিয়াহ'লে। আজি বহুত ভক্ত সমাগত হৈছে। এতিয়া আমি পালোহি মেইন নামঘৰলৈ। আমাৰ বাকী থকা তেলখন মেইন চাকি গছত দিম বুলি দি দিলোঁ। এতিয়া আমি এপাক থাপনাৰ কাষে থাপনাখন চালোঁ। আজি যিহেতু ৰাইজ বহুত আছিলে আৰু থাপনাৰ কাষে কাষে ৰাইজসকল প্ৰসাদৰ বাবে ৰৈও আছিলে। এপাক ঘূৰি চালোঁ। আজি আঠখেলীয়া নামঘৰৰ ভিতৰৰ থাপনাখন চাইও ভাল লাগিলে। কিছুসকল মানুহে সেৱাও কৰি আছিলে। আমিতো আগত সেৱা কৰিলোৱেই। এতিয়া চাকি জ্বলোৱা হ'ল। চাকি জ্বলাই আমি মেইন নামঘৰ ডাঙৰ চাকি গছত আমি তেলো দিয়া হ'ল। আৰু এতিয়া আমি প্ৰসাদৰ কাৰণে ৰৈ আছোঁ। প্ৰসাদ পালে বাকী আপোনালোকৰ নামঘৰত কি আছে সকলোখিনি দেখুৱাম। ভিডিঅ'টোতে থাকক, ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব। প্ৰসাদৰ পাত আহি গ'ল। প্ৰসাদৰ পাত পালোঁ, এতিয়া প্ৰসাদো পাম নিশ্চয়। ভাইটি তোমাৰ নমস্কাৰ। আজি কেনেকুৱা লাগিছে? বেয়া লাগিছে। এনেকুৱা পবিত্ৰ স্থানলৈ আহিলে মনটোকে বহুত প্ৰফুল্ল লাগে, ভাল লাগে, চাই ভাল লাগে। আৰু বিশেষকৈ বহুত সুন্দৰকৈ বনাইছে আজি আঠখেলীয়া নামঘৰত। বহুত বছৰ মূৰত আহিছোঁ, বহুত বছৰ মূৰত আহি দেখিছোঁ বহুত সলনি হৈ গ'ল, বহুত আধুনিক কৰিলে, বহুত মানে ভাল লাগিছে চাই গোটেইখিনি। অঁ, বাকী আমি কছাৰীয়াৰ পৰা আহিছোঁ বাৰু। আহি কিবা কৰাই দিছিলে, কৰাই দিছিলে সৰহপৰীয়া লাগিছে। আঠখেলীয়া বুলি ক'লে এক পবিত্ৰ স্থান। অসমৰ লগতে গোলাঘাটৰ এক পবিত্ৰ নামঘৰৰ ভিতৰত আঠখেলীয়া নামঘৰো পৰে। আৰু এই মানে নতুনকৈ বনোৱা নামঘৰ হয়। পুৰণা ভাগ নদীৰ কাষত আছে। আচলতে আমি আগতে পাই আহিলোঁ। ত' মই ইমানকৈ ভালকৈ নাজানো আঠখেলীয়া নামঘৰৰ বিষয়ে। আমি নামঘৰীয়া আছে, নামঘৰীয়া সুধিমগৈ অকণমান দেৰিকৈ। চ' এতিয়া প্ৰসাদটো খাই লওঁ। প্ৰসাদটো মেইন প্ৰসাদ। আৰু নামঘৰ মন্দিৰলৈ গ'লে নিশ্চয় আপোনালোকে প্ৰসাদখনৰ কাৰণে নিশ্চয় অপেক্ষা কৰে আৰু প্ৰসাদখন খায়ো বহুত ভাল লাগে। আৰু সেই প্ৰসাদ ভাগৰ কাৰণে আমি ৰৈ আছোঁ। এতিয়া প্ৰসাদ ভাগ পাম। প্ৰসাদ ভাগ হোৱাৰ পাছত আমি বাকীখিনি নেক্সট পৰ্যায়লৈ যাম। তেতিয়াহ'লে ভিডিঅ'টোতে থাকিব। হা, শদিয়া পৰা আহিছে? অঁ, কেইগৰাকী? হয় নেকি? অঁ, মই ওচৰৰে, বেছি দূৰ নহয়, আপোনাৰ 10 কিলোমিটাৰমান হ'ব। এই আইগৰাকী বহুত দূৰৰ পৰা আহিছে, শদিয়াৰ পৰা আহিছে দেই। মোৰ এটা ইউটিউব চেনেল আছে, তাতে চাব কেতিয়াবা ইউটিউবত ব্লগ মাৰিলে ব্লগ মাৰিলে পাব। মোক ইউটিউব চেনেল আছে, আপোনালোকৰ আশীৰ্বাদ লাগে মোক। আজি নামঘৰ ভাগলৈ আহি চাই ভাল লাগিলে। বহুত দূৰৰ মানুহ দেখা পাইছোঁ। দেখিছে সকলোৱে ৰৈ আছে। এয়া হৈ গ'ল শদিয়াৰ পৰা আহিছে। এতিয়ালৈকে
গতিকে আমি এতিয়া প্ৰসাদৰ বাবে ৰৈ আছোঁ। প্ৰসাদখন পায়ে এতিয়া আমি আমাৰ এই ওচৰৰ নামঘৰ হ'লে কি হ'ব, আমি ব্যস্ততাৰ মাজত আমি সময় নাপাওঁ যিহেতু। তাৰ মাজতে আজি দেওবাৰ মোৰ ছুটি দিন, সেইটো কাৰণে আহিলোঁ নামঘৰ ভাগলৈকে, চাকি এগছ জ্বলালোঁ, শৰাই ভাগ দিলোঁ। এতিয়া তাৰ মাজতে আপোনালোককো দেখুৱাবলৈ আহিলোঁ যে আমাৰ আঠখেলীয়া নামঘৰ এয়া চাওক কিমান মানুহ আছে, মানুহ এই দাদাও ৰৈ আছে, সকলো ৰৈ আছে। আজি ভিতৰত চিট নাই, আজি বাহিৰতে অঁ, চিট হৈছে। আমি ভিতৰত চিট নাপালোঁ, কিন্তু ভিতৰত গোটেই মানুহ প্ৰসাদৰ বাবে ৰৈ আছে। আমি ভিতৰত চিট নাপালোঁ কাৰণে বাহিৰতে বহি লৈছোঁ বাৰাণ্ডাতে। এতিয়া বাৰাণ্ডাতে আহি আছে, পাবহি এটা প্ৰসাদ দিবলৈ আহিছে এয়া চব। প্ৰসাদ দি আছে, প্ৰত্যেকগৰাকী এগৰাকী দি যাব এতিয়া প্ৰসাদ। এয়া আমাৰ প্ৰসাদ পাই গ'লহি, প্ৰসাদ সকলোখিনি দিলে। এতিয়া আমি প্ৰসাদো ঘৰত খাব পৰা হ'ল জানো? হা খাব হ'ল নেকি? খাব পৰা হ'ল নেকি? নাই হোৱা নাই আমাৰ ভাইটি দি দিছিলে ডাইৰেক্ট ৰ'বলৈ সময় নাই। আমি মানে ৰ'বলৈ নিদিলোঁ দিয়া পাছত ৰ'বলৈ শিকা নাই। আপোনালোকক দেখুৱাম আঠখেলীয়া নামঘৰৰ পুখুৰীটো চাওক কি সুন্দৰকৈ টাইলছ লগাই কি সুন্দৰ কৰি দিছে পুখুৰীটো চাওক। মানুহ হৈছে, এই ভাগ হ'ল মেইন নামঘৰ ভাগ, আঠখেলীয়া নামঘৰৰ। এই দেখে অফিচ এটা আছে। আজি নামঘৰত ভিৰ বেছি, যিহেতু আজি ভাদ মাহৰ নামঘৰ সকলোৱে চাকি বন্তি শৰাই দিছে। আমিও দিলোঁ, আপোনালোক আগত পোৱা হৈছিলে। এতিয়া ৰাইজসকল সকলোৱে ঘৰে ঘৰে যাবলৈ ল'লে, প্ৰসাদ কোনোবাই শৰাই দিছিলে, কোনোবাই চাকি জ্বলাব আহিছিলে। সকলোৱে সকলো ভাগ কাম হৈ গ'ল যিহেতু, এতিয়া সকলোৱে ঘৰে ঘৰে যাব ওলালে। চব ৰাইজসকল চব ঘৰলৈ ঘৰমুৱা হ'ল। এতিয়া আমিও সেইবাবে আমাৰো আজি কাৰ্যসূচী ইমানতে শেষ হ'ল। আমি শৰাই দিছিলোঁ, চাকি দিলোঁ, সকলোখিনি সমাপ্ত কৰি এতিয়া আমিও ঘৰমুৱা হ'ম, নহয় জানো? এয়াই হ'ল আমাৰ আঠখেলীয়া নামঘৰ, আপোনালোকক দেখুৱালোঁ। আকৌ এবাৰ আহিম আঠখেলীয়া নামঘৰৰ বিষয়ে জানিবলৈ বাবে। আজি যিহেতু মোৰ নিজৰো শৰাই দিবলগীয়া আছিলে, শৰাই দিলোঁ, চাকিও দিলোঁ। সেইবাবে আমাৰ কামখিনি হ'ল আৰু আপোনালোকক দেখুওৱা হ'ল। আজি আঠখেলীয়া নামঘৰৰ বিষয়ে সকলোখিনি দেখুৱালোঁ, আঠখেলীয়া নামঘৰ দেখুৱালোঁ। চাই কেনেকুৱা পালে ক'ব, নিশ্চয় কমেণ্টত জনাব। এয়া হ'ল চাওক শেহতীয়াকৈ আপোনাৰ নামঘৰ, আঠখেলীয়া নামঘৰ এয়া পাতচোৰা। এবাৰ নামঘৰৰ এণ্ট্ৰিটো চাই লওক, আঠখেলীয়া নামঘৰ এণ্ট্ৰি হয়। চৰকাৰে ইয়াৰ আঠখেলীয়া নামঘৰত বহুতখিনি অৱদান দিছে, বহুতখিনি অৰিহণাও দিছে, তাৰ বাবে চৰকাৰক ধন্যবাদ। আৰু যিহেতু আঠখেলীয়া নামঘৰ বহুতখিনি শুৱনি কৰি পেলালে, চাই ভাল লাগিছে, আহিও ভাল লাগিলে। আজি ভাদ মাহৰ উপলক্ষে শৰাই ভাগ দিলোঁ যিহেতু মনটো ভাল লাগিছে, বহুত শান্তি লাগিছে আজি। এয়া হ'ল আঠখেলীয়া নামঘৰ মেইন এণ্ট্ৰি।
পঢ়া শুনা সৰু ভালে চলি আছে তিনিটা ক্লাছ মনৰ বাঞ্ছা এতিয়া আমাৰ নেক্সট কৈছে আমি ভণ্টিহঁতৰ ঘৰলৈ যাম যিহেতু ভণ্টিহঁতৰ ঘৰতে আজি ভাত সাজ খাম আৰু ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলোঁ যিহেতু এতিয়া ভণ্টিহঁতৰ ঘৰলৈ যাওঁ ব'লক আজি আমাৰ এই আঠখেলীয়া নামঘৰৰ বিষয়ে আঠখেলীয়া নামঘৰ আপোনাক দেখুৱালৈ চাওক চাৰিখনে দেখুৱালোঁ এতিয়া শেহতীয়াকৈ দেখিছে নিশ্চয় আজি আপোনালোকক আৰু দীঘলীয়া ভিডিঅ' নকৰোঁ ভিডিঅ'টো বেছি আগবঢ়াই নাথাকোঁ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো সেইবাবে চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ আপোনাক অনুৰোধ জনাই আছোঁ আৰু কমেণ্টত জনাব চাই কেনেকুৱা লাগিলে আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত চাবলৈ ওলালোঁ এতিয়া আমি ভণ্টিহঁতৰ ঘৰলৈ যাম ভণ্টিহঁতৰ ঘৰত গৈ এতিয়া ভণ্টিহঁতৰ ঘৰত ভাতৰ নিমন্ত্ৰণ আছে ভাত খামগৈ এয়া চাওক আমাৰ সিহঁতি আজি আঠখেলীয়া নামঘৰ ইয়াতে বিদায় গৈ মাগিলোঁ আৰু আপোনালোকক এই ভিডিঅ' আপুনি চাব বুলি আশা ৰাখিলোঁ আৰু ভাল পাব বুলি আশা ৰাখিছোঁ গোলাঘাটৰ পৰা আঠখেলীয়া নামঘৰ মন্দিৰ আহি থাকে চৰি তাৰ বাবে গোলাঘাটৰ পৰা আঠখেলীয়া নামঘৰলৈ আহিবলৈ বেছি দূৰ নহয় 10 কিলোমিটাৰ ডিষ্টেঞ্চ আপোনালোকে মেজিক বা বেটেৰী ৰিক্সাটো ধুনীয়াকৈ আহিব পাৰিব নাইবা আপোনালোকে গাড়ী লৈ আহিলেও আহিব পাৰিব আপোনালোকে গোলাঘাটৰ পৰা ডাইৰেক্ট আপোনালোকৰ কছাৰীহাট হৈ আহিব পাৰিব কমাৰবন্ধা হৈ যোৰহাটৰ পৰা আহিলে কমাৰবন্ধা হৈ আহিব পাৰিব ঢেৰ ৰাস্তা আছে আহিব নিশ্চয় গোলাঘাটলৈ আৰু যিসকল গোলাঘাটত আছে তেওঁলোকেতো আহিয়ে থাকে আঠখেলীয়া মন্দিৰলৈ আৰু বাৰে প্ৰতি ভাবোঁ মন্দিৰ কেলৈ আহি যায় বাৰু বাৰে প্ৰতি মন্দিৰ আহে কিন্তু নামঘৰহে মোৰ গেট আপ মই সলনি কৰাই নাই মোৰ গেট আপ ভাগি আছে আৰু ভাল লাগিলে আজি বহুত ভাল লাগিলে মই আজি ইমান সুখী মানে ভগৱানৰ ওচৰত আহি মই বহুত আনন্দিত হ'লোঁ গোটেই সপ্তাহটো আপোনাৰ 7 দিনৰ ভিতৰত 6 দিনে বহুত ব্যস্ততাৰ মাজতো আজি দেওবাৰটো দিন মই অকণমান সুবিধা পাওঁ মানে মোৰ ছুটি থকাৰ বাবে আজি ভাবিলোঁ ইউটিউবৰ ভিডিঅ'ও বনাওঁ আৰু প্ৰভু ঈশ্বৰৰ ওচৰৰ পৰাও আহোঁগৈ আৰু আহিও বহুত ভাল লাগিলে বাবু কেনেকুৱা লাগিলে মজা লাগিবই যেতিয়া কোনো পবিত্ৰ স্থানলৈ আহে বহুত ভাল লাগে মনটো আনন্দিত হয় মনটো পবিত্ৰ হৈ যায় যে তাৰ বাবে বহুত ভাল লাগে আৰু আপোনালোকেও আহিব নিশ্চয় ইয়ালৈ আহিলে দুটা লাভ হয় এটা ৰাস্তাবোৰ বৰ ধুনীয়া ফটো মাৰিবলৈ ভাল এই ফটো লগাবৰ কাৰণে মানে আজিৰ দিনত আজিকালি ফেশ্বনে বনি গৈছে ফটো মৰাটো আমিও ফটো বহুত মাৰিলোঁ চিনেৰিবোৰ দেখাই দিয়ে কিমান ধুনীয়া ৰাস্তা কি ধুনীয়া চিনাৰী দুদৰালি 10 কিলোমিটাৰ গোলাঘাটলৈ 15 কিলোমিটাৰ এইটো বাটে গ'লে 15 কিলোমিটাৰ লাগিব কিন্তু শ্বৰ্ট ৰাস্তা ঢেৰ আছে 10 কিলোমিটাৰ ভিতৰত 10 কিলোমিটাৰ হৈ যাব আৰু আমাৰ কছাৰীহাটৰ পৰা আমাৰ 10 কিলোমিটাৰ হয় 10 কিলোমিটাৰ আমি একেবাৰে কম বুলি ভাবোঁ 10 কিলোমিটাৰ নহয় জানো বাবু 10 কিলোমিটাৰ হয় আহিব চাই বহুত সুন্দৰ পাব আৰু আগৰ তুলনাত এতিয়া আঠখেলীয়া নামঘৰ বহুত উন্নত হৈ গ'ল বহুত ধুনীয়া লাগিছে আজি আঠখেলীয়া নামঘৰ চাই বহুত বছৰ মূৰত আহিছোঁ আঠখেলীয়া নামঘৰলৈ আৰু সূৰ্যটো আজি তেতিয়া ৰ'দ দিছে ৰাম ইমান গৰমো দিছে গৰম ইমান দিয়া নাই বাৰু গৰম দিছে আৰু ভাল লাগিলে আপোনালোকৰো আহিব বাৰে প্ৰতি কৈছোঁ আৰু নেক্সট ভিডিঅ' আমাৰ চাবলৈ নাপা হৈ নেক্সট ভিডিঅ' আকৌ কলাক্ষেত্ৰলৈ যাম নেক্সট ভিডিঅ'ত কলাক্ষেত্ৰত চাই কেনেকুৱা পাব আপোনালোকে জনাব কমেণ্টত আপোনালোকে কমেণ্ট এটাও নিদিয়ে মই কিবা পাওঁ আপোনালোকে ভাল পাইছে নাই পোৱা একোৱে ধৰিব ন কি কৰিলে ভাল হ'ব কেনেকুৱা ভিডিঅ' আপোনাৰ লাগে আপোনালোকে কমেণ্টত জনাব আকৌ যিকেইজন আছে ভাল পালেও জনাব ভাল নাপালেও জনাব আশা ৰাখিলোঁ হয় নাই তোমাৰ কিবা ক'বলৈ আছে
মোৰ এতিয়া বিশেষ ক'বলৈ একো নাই হা, ৰাতিপুৱা একো খাই অহা নাই হা। ভোক লাগিছে বাহঁতৰ ঘৰলৈ যাওঁ খাওঁগৈ এতিয়া বাইকৰ ঘৰলৈ যায় মানে মোৰ ভণ্টিৰ ঘৰলৈ যায় আমাৰ দুইটাই এতিয়া মই যিহেতু ডাঙৰ যে সেইকাৰণে মোৰ দপদপাটো বহুত বেছি আমাৰ আকৌ ভাই ককাই আমি বন্ধু দৰে থাকোঁ আমাৰ বন্ধু দৰে আমাৰ ৰিলেশ্যন আমাৰ কোনো ডাঙৰ দাদা বা সৰু দাদা বুলি কথা সৰু ভাইটি বুলি কোনো কেছ নাই হয় নহয় আমি দুইটা আৰু চবেই এনেকেই মিলি থাকিব লাগে সকলোৱে মিলি থাকিব লাগে কাজিয়া পাতি ইমান কৰিব নালাগে ককাই ভাইৰ মাজত কাজিয়া কিহৰ একে মাকৰ সন্তান যিহেতু আমাৰ কাজিয়া লাগিবলগীয়া একো যুক্তিয়ে নাই নহয় জানো ইটোৱে সিটো ছাপৰ্ট হৈ থাকিব লাগে ইটোৱে সিটো সাহস হ'ব লাগে তেতিয়া জীৱনত বাহিৰা মানুহে কেতিয়াও আমাক সাহ নাপায় এয়া হ'ল মন্দিৰ আমাৰ আঠখেলীয়া নামঘৰ পুৰণি মন্দিৰ মন্দিৰহে কৈছে নামঘৰ এইটো পুৰণা আগৰ পুৰণা কিন্তু বহুত সুন্দৰ ৰাস্তা কৰি দিলে এয়া চব বহুত সুন্দৰ ৰাস্তা 9 কিলোমিটাৰ আছে